আমাৰ দোকানখননো কেনেকৈ জ্বলিলে আজি সকলোৱে মোক কি কয় কমেণ্ট কৰি সুধি আছে। আপোনালোকক ৰিপ্লাই দিব পৰা নাই, সেইকাৰণে মই বহুত দুখিত হৈ আছোঁ। আজি সেইকাৰণে ভাবিছোঁ কি কয় ভিডিঅ'টো কৰিয়ে কওঁ। মানে মানুহ আমাৰ ঘৰত আজি বহুত খবৰ ল'বা মানুহ আহি আছে, গাঁৱৰ মানুহ আহি আছে, আৰু লগতে মানে ফোনো বহুত আহি আছে। মোৰ মোবাইলটো ফোন আহিছে, যাৰ নম্বৰ আছে মানে সকলোৱে ফোন কৰি সুধিছে কেনেকৈ জ্বলিলে কি কথা, আৰু মানুহজনৰ মোবাইলতো ফোন কৰিছে মানুহজনৰ লগৰবোৰে কেনেকৈ জ্বলিলে কি কথা, মানে বহুত ফোন আহি আছে। আৰু ঘৰত মানুহ আহিছে, মানুহবিলাকে চাই গৈছে, সুধিছে কেনেকৈ জ্বলিছে। আচলতে মানে কালি দেৱালী আছিলে যে, দেৱালীৰ কাৰণে মানে চাকি ধূপ জ্বলাইছিলোঁ। তাৰপিছত গোটেই ৰুমে জ্বলাওঁ, আমাৰ ৰুমতো জ্বলাওঁ, গোঁসাই ঘৰত জ্বলাওঁ, তাৰপিছত আকৌ ইয়াৰ দোকান ঘৰৰ থাপনা পাতি থৈ দিয়া আছে, ভগৱান আছে তাত জ্বলাওঁ, তাৰপিছত আকৌ বাহিৰতো জ্বলাওঁ, চবতে জ্বলাওঁ। ইমান বছৰৰ পৰা সেই মানে দোকানত সেয়া জ্বলায়ে থাকোঁ, এদিনো এনেকুৱা একো নাই হোৱা। আজি ৰাতি কেলে তেনেকুৱা হ'ল মানে ধৰিব পৰা নাই। মানে মই টোপনিয়ে গৈছিলোঁ প্ৰায় চাগে 9:30 10টা মানৰ পৰাই চাগে 10টা মানত মই গম পাইছোঁ, 9টা 9:30 মানৰ পৰাই চাগে জুই লাগিছে। মানে গম নাই পোৱা হ'লে প্ৰথমতে মই পূৰা টোপনি গৈছোঁ। আৰু মানে কি কয় কাতি বিহু চাব যোৱা টোপনি ক্ষতিও হৈ আছিলে, সেইকাৰণে মোৰ টোপনিটো অভাৰ হৈ আছিলে। কাকো কমেণ্টো দিয়া নাই, একো নাই, ফেচবুকো চাব পৰা নাছিলোঁ, সেইকাৰণে টোপনি গুচি গৈছিলোঁ। তাৰপিছত আকৌ মানুহজনো ঘৰত নাছিলে, মানুহজনে কাতি বিহুত মানে আইচক্ৰীম বিকিব গৈছিলে। তাৰপিছত মই অকলে আছোঁ, তাৰপৰা টোপনিতে আছোঁ নহয়। তাৰপিছত এনেকৈ ধূপ ধাপ কৰিছে, ফুটিছে, তাৰপিছত গোন্ধ ওলাইছে। মই টোপনিতে মানে গোন্ধ পাইছোঁ, আৰু কিবা গোন্ধোৱা লাগিছে, ধূপ ধাপ কৰিছে, কি হৈছে মানে টোপনি মই মানে চকু মেলিব পৰা নাই। তাৰপিছত যেনে তেনে চকু মেলিছোঁ, চকু মেলি পিছত হুঁচ আহিছে, কি হ'ল ইমান মানে গোন্ধ ওলাইছে, ধূপ ধাপ কৰিছে, কিবা মানে জ্বলা গোন্ধ পাইছোঁ, কি হ'ল বুলি কয় দোকানলৈ গৈ চাইছোঁ। এইফালেদি যাব পাৰে, এয়া মানে দোকানৰ ঘৰৰ আমাৰ দৰজা হয়, এইফালেদি গৈ পিনি চাইছোঁগৈ গোটেই ডাওকৈ জুই জ্বলিছে। কমেও 3টা পুতলা জ্বলি মানে এদাই হ'বলৈ হৈছে, আৰু নেক্সট 4টা পুতলা মানে জ্বলিবলৈ আৰম্ভ হৈ আছে। ইমানেই ডাঙৰ জুই জ্বলিছে, মোৰ হুঁচ নাই। তাৰপিছত তেনেকৈ কৰি মানে কি কৰোঁ কি নকৰোঁ কৈ বাহিৰলৈ যেনে তেনে দৰজা খুলি দৌৰ মাৰি গৈছোঁ। দৌৰ মাৰি যাওঁতেও মোৰ এক্সিডেণ্ট এটা হ'ল, মানে ঠেলাতে একদম দৌৰ মাৰি গৈ মানে লাট মাৰি দিলোঁ, ঠেলাত লাগি গ'ল থপকৈ, মানে সৰু পোৱালি যেনেকৈ বুকু ঠেকেচা খাই পৰে সেনেকৈ কৈ পৰিলোঁ। মোৰ এতিয়া হাতখন বিষ, দিনত এয়া হাতখনো জাৰিবলৈ গ'লোঁ, হাতখন জাৰি পিনি অকণমান ভাল হৈছে, আৰু বিষৰ দৰৱো খাইছোঁ। সেনেকৈ কৰি মানে দিনটো আজি সেনেকৈ গৈছে। সেইকাৰণে আপোনালোকক কাকো ক'বই পৰা নাই, ৰিপ্লাই দিব পৰা নাই আমাৰ দোকানখন কেনেকৈ জ্বলিলে। তাৰপিছত সেনেকৈ কৰি পৰি উঠি আকৌ পানী আনিব গৈছোঁ, ইমানেই হুঁচ নাই। মই এবাল্টিং পানী আনিব লাগে, লৈ আনিছোঁ এমগ পানীৰ লগত মই আজি কালি জুই নুমুৱাইছোঁ। তাৰপিছত জুইখিনি মানে মগৰ পানী এনেকৈ ছিটিয়াই দি, তাৰপিছত জুই জ্বলা পুতলা একদম এনেকৈ টানি নমুৱাই, তাৰপিছত সেনেকৈ কৰি খোৱা পানী আৰু ৰুমত আনি থৈ দিয়া আছিলে জাৰত, সেয়া পানী ঢালি কৰি কোনোমতে নমাইছোঁ। তাৰপিছত মানুহজনক ফোন কৰিছোঁ, কান্দি ফোন কৰি মই ক'ব পৰা নাই যে ঘৰত কি হৈছে। মানুহজনে আইচক্ৰীমে বিকি আছিলে, সোণোৱাল গাঁৱত গায়ক আহিছিলে। তাৰপিছত মোক কান্দি থকা শুনি লগালগ ভাইটি এটাক লৈ পিনি বাইকত আহিলে। মানুহজনৰ আহি থকা দেখিহে মোৰ মানে শুনিহে পিছত মোৰ চেঞ্চ আহি পিনি অকণমান ভিডিঅ' লাষ্টত জুই মানে অলৰেডি জুই খতমেই হৈছে, আৰু তেতিয়া সেইখিনি ভিডিঅ' কৰাহে আপোনালোকে দেখিছে। তাৰ আগতে ইমান ডাঙৰ জুই জ্বলিছে, মানে কি ক'ম, মানে ভয়ত মই কঁপি, মানে জীৱনত এনেকুৱা ভয় মোৰ কেতিয়াও লগা নাই, ইমান ভয় খাইছোঁ, একদম কঁপি মোৰ অৱস্থা বেয়া। আপোনালোকে বহুতে সুধি আছে, মই আজি এই ভিডিঅ'টো বনাবলৈও টাইম পোৱা নাই, মানে মানুহ বহুত আহি আছিলে ঘৰত। আৰু আজি সেয়া হাত বিষো কাম কৰিব পৰা নাই। মানুহজনে আজি মোক ঘৰ সাৰি দিছে, মই আজি ঘৰ সাৰিব পৰা নাই, মানে ইমান জোৰত পৰিলোঁ। কেনেকৈ পৰিলোঁ মানে মোৰ একো হুঁচ নাইকিয়া হৈ গ'ল। মোৰ মানে খালি জুইখিনি নুমুৱাব লাগে, সেইটোৱে আৰু। তাৰপিছত সেনেকৈ কৰি যেনে তেনে মানুহজনক ফোন কৰিছোঁ, মানুহজনে মানে কান্দি মোক ক'বই পৰা নাই, মানে কি কয় জুই জ্বলিছে বুলিও ক'ব পৰা নাই। তাৰপিছত সেনেকৈ আৰু কালি ভাগ্য ভাল আছিলে, মই গায়ক চাবলৈও নগ'লোঁ। গায়ক চাবলৈ যোৱা হ'লে গোটেই জ্বলি এদাই হ'লহেঁতেন। কি যে ভগৱানে মানে ৰক্ষা কৰিলে, ভগৱানে নবচৰা হ'লে কালি একদম জ্বলি কৰি এদাই হ'লহেঁতেন। ভগৱানৰ আশীৰ্বাদ আছিলে কাৰণে কালি গোটেই দোকানখন বচাব পাৰিলোঁ, নহ'লেতো ফাংচন যদি চাবলৈ গ'লোহেঁতেন, গায়ক যদি চাবলৈ গ'লোহেঁতেন নহয়, কোনোবাইহে ফোন কৰি ক'লেহেঁতেন যে ৰাধিকা তোমাতৰ ঘৰটো জ্বলি আছে। কি ভাগ্য, মই কালি মানে ফাংচন চাবলৈ অকণো মন নগ'ল। আমাৰ বেটিও গেজু নকৰিলে, বোলে পাপাৰ লগত যাওঁ বুলি এবাৰো নক'লে, শুয়ে থাকিলোঁ দুয়োটাই। শুই থকাৰ কাৰণে আজি আমাৰ ঘৰখন মানে সুস্থকৈ আছে,
নহ'লে আমাৰ এই ৰুমটোও জ্বলিলেহেঁতেন। গোটেই পাণজানখন মানে আমাৰ ইয়াৰ লগত কমেও 6খন 7খনমান দোকান এক লগত বনোৱা লগালগি হৈ আছে, গোটেই ঘৰ জ্বলি গ'লহেঁতেন। আৰু সিফালে অলপ এখন দোকান পাৰ হৈ গ'লে মানে গেছ চিলিণ্ডাৰ কমেও 10টা 12টামান আছে, সেই গোটেই জ্বলি গ'লহেঁতেন। মানে ইমান ডাঙৰ এক্সিডেণ্ট এটাৰ পৰা যে বাচিলোঁ কালি, ভগৱানৰ আশীৰ্বাদ থকাৰ কাৰণে এয়া হৈছে। ভগৱানক বহুত বিশ্বাস কৰোঁ, যদি ভগৱানে নাথাকিলেহেঁতেন কালি গোটেই জ্বলি এদাই হ'লহেঁতেন। মানে একদম ৰাতি গোটেই ভাবি টোপনি নাই আৰু। টোপনি মুঠতে 10টা বজাৰ পৰা মুঠতে 3টামান বজাত মই শুব পাৰিছোঁ। আজি গোটেই দিনটো সেইবোৰ কথা কৈ মানে যিমান মানুহ আহিছে, যিমান মানুহক ফোন কৰিছে, এই একেষাৰ কথাকে কৈ মানে শেষ কৰিব পৰা নাই। চবেই সুধিছে, চবেই জানিব মন কৰিছে যে কেনেকৈ জুই জ্বলিলে। আপোনালোকেতো প্ৰথমত কেনেকৈ জুই জ্বলিছে নেদেখিলে, ইমান ডাঙৰ জুই জ্বলা মই দেখিছোঁ। 3টা ডাঙৰ পুতলা গলি মানে জুই জ্বলি ইমান ডাঙৰকৈ জ্বলিছে, গোটেই এদাই হৈ গৈছে। ভাবি চাওক কিমান ডাঙৰ জুই হ'ব পাৰে। আজি ভিডিঅ'টো ইমানে আছিলে দেই।